দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত চূড়ান্ত হল বিভিন্ন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। আমাৰ চেনেলটোৰ জৰিয়তে বিজেপিৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাৰ নাম আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। ঢেকিয়াজুলি অশোক সিংহাল, বৰতলা গণেশ কুমাৰ লিম্বু, ৰঙাপাৰা কৃষ্ণ কমল তাঁতী, চতিয়া পদ্ম হাজৰিকা, বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, বিহালী ৰঞ্জিত দত্ত, গহপুৰ উৎপল বৰা, হিং সঞ্জীৱ কুমাৰ বৰা, বটদ্ৰৱা আঙুৰলতা ডেকা, ৰূপহীহাটত নাজিৰ হুছেইন, চামুগুৰিত অনিল শইকীয়া, পথাৰত বিশ্বজিৎ ফুকন, গোলাঘাটত অজন্তা নেওগ, খুমটাই মৃণাল শইকীয়া, যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী, তিতাবৰত হেমন্ত কলিতা, মৰিয়নীত ৰমানী তাঁতী, নাজিৰাত ময়ূৰ বুঢ়াগোহাঁই, মাহমৰাত যোগেন মোহন, সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাত কুশল দেউৰী, শিৱসাগৰত সুৰভী ৰাজকোঁৱৰ, বিহপুৰীয়াত ডক্টৰ অমীয় ভূঞা, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱকুমাৰ দলে, ধেমাজিত ডাক্তৰ ৰণোজ পেগু, জোনাইত ভুৱন পেগু, মৰাণত চক্ৰধৰ গগৈ, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, লাহোৱালত বিনোদ হাজৰিকা, দুলীয়াজানত তেৰছ গোৱালা, কিংখাঙত বিমল বৰা, হৰকটীয়াত তৰং গগৈ, তিনিচুকীয়াত সঞ্জয় কিষাণ, ডিগবৈত চুৰেণ ফুকন, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, শদিয়াত বলিন চেতিয়া, ৰাতাবাৰীত বিজয় মালাকৰ, পাথাৰকান্দিত কৃষ্ণন্দ পাল, উত্তৰ কৰিমগঞ্জত ডাক্তৰ মানস দাস, পদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্য, কাটলচেৰাত সুব্ৰত নাথ, শিলচৰত দীপায়ন চক্ৰৱৰ্তী, হৰিঘাটত কৌডিৰু যজমান জিন্না, নগাঁৱত ৰূপক শৰ্মা, বৰহমপুৰত জিতু গোস্বামী, লামডিঙত শিবু মিশ্ৰ, সোণাইত আমিনুল হক লস্কৰ, ধলাইত পৰিমল শুক্লবৈদ্য, উদাৰবন্দত মিহিৰ কান্তি চম, লখিমপুৰত কৌশিক ৰায়, বৰখোলাত অমলেন্দু দাস, কাটিগড়াত গৌতম ৰয়, হাফলঙত নন্দিতা গাৰ্লোচা, ইফুত বিদ্যা সিং ইংলে, কৈঠালাংছত ৰূপসিং তেৰাং, কমলপুৰত দিগন্ত কলিতা, টঙিয়াত ভৱেশ কলিতা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, পানেৰীত বিশ্বজিৎ দৈমাৰী, কলাইগাঁৱত মধুৰাম ডেকা, মঙলদৈত গুৰুজ্যোতি দাস, মাজবাটত জিতুক কৃষাণ, জাগিৰোডত পীযুষ হাজৰিকা আৰু শেষত মৰিগাঁৱত ৰমাকান্ত দেউৰী। এইখিনিয়ে আছিল বিজেপিৰ বিভিন্ন সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকাৰ নাম। ৰিলায়েন্স কৰ্মচাৰীসকলৰ ক'ভিড ভেকচিনৰ খৰচ বহন কৰিব ৰিলায়েন্সে, নীতা আম্বানীয়ে ক'লে। নতুন গতিৰে আগবাঢ়িছে ভাৰত। এক পত্ৰযোগে ৰিলায়েন্সৰ অধীনৰ সকলো কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ টীকাকৰণৰ খৰচ বহন কৰাৰ কথা উল্লেখ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পৰিচালক নীতা আম্বানীয়ে। লগতে পত্ৰযোগে নীতা আম্বানীয়ে কৰ্মচাৰীসকলক অতি শীঘ্ৰে চৰকাৰৰ দ্বাৰা চলোৱা এই টীকাকৰণ কাৰ্যসূচীত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। ইপিনে শেহতীয়া পত্ৰত নীতা আম্বানীয়ে কয় যে মুকেশ আৰু মই ভাবোঁ আপোনজনৰ আনন্দ আৰু স্বাস্থ্যৰ যত্ন লোৱাৰ দ্বাৰাহে পৰিয়াল গঢ় লৈ উঠে আৰু এই ডাঙৰ পৰিয়ালটোৰ নামেই হৈছে ৰিলায়েন্স পৰিয়াল। অৱশেষত চূড়ান্ত কৰা হ'ল অসম জাতীয় পৰিষদৰ কোনে ক'ৰ পৰা লাভ কৰিব প্ৰাৰ্থিত্ব। হোটেল প্ৰাগ কণ্টিনেণ্টেলত এক সংবাদমেল যোগে প্ৰথম পৰ্যায়ৰ 18টা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। অসম জাতীয় পৰিষদৰ কোন কোন সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিছে সেয়া নিউজ ৱেব চেনেলটোৰ জৰিয়তে আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। ঢেকিয়াজুলি শত্ৰুঘ্ন চাচনি, ৰঙাপাৰা অজয় তাঁতী, ঢিঙত আনজাৰ হুছেইন, বটদ্ৰৱা অৰূপ কুমাৰ শইকীয়া, সৰুপথাৰ ৰাজু ফুকন, খুমটাইত পৱন শইকীয়া, দেৰগাঁও আনন্দ চন্দ্ৰ দাস, নাজিৰা ৰিবুলয়া গগৈ, থাওৰা দীপেন তাঁতী, বিহপুৰীয়া অচ্যুত শইকীয়া, ঢকুৱাখানা সত্যজিৎ ৰেগন, ধেমাজি চিত্তৰঞ্জন বসুমতাৰী, ডিব্ৰুগড় অজিত বৰগোহাঁই, দুলীয়াজান লুৰিণজ্যোতি গগৈ, শদিয়া জগদীশ ভূঞা, মৰিয়নী ৰাজীৱ কুমাৰ হাজৰিকা, তিনিচুকীয়া শমশেৰ সিং, মাৰ্ঘেৰিটা সঞ্জয় কুমাৰ দেৱ। অসম জাতীয় পৰিষদত এইকেইজনৰ নাম 18টা সমষ্টিৰ বাবে চূড়ান্ত কৰা হৈছে। অৱশ্যে বৰ্তমানলৈকে ৰাইজৰ দলে কোনো ধৰণৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই। কংগ্ৰেছ মহাজোঁটে 21টা সমষ্টি এৰি দিলে মিত্ৰদল AIUDFক। কি সমষ্টি এৰি দিলে AIUDFৰ হাতত?
কংগ্ৰেছ মহাজোঁটে আজি মিত্ৰ দল AIUDFক দিয়া সমষ্টিৰ মৰ্মে AIUDFে 21খন আসনত প্ৰাৰ্থিত্ব দিব। AIUDFক এৰি দিয়া সমষ্টিকেইটা হৈছে ক্ৰমে যমুনামুখ, পশ্চিম বিলাচীপাৰা, পূব বিলাচীপাৰা, মানকাছাৰ, সোণাই, ধুবুৰী, জনিয়া, সৰুক্ষেত্ৰী, দক্ষিণ অভয়াপুৰী, ভৱানীপুৰ, ধিং, দলগাঁও, নাওবৈচা, কাটলিচেৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, গৌৰীপুৰ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, আলগাপুৰ আৰু হাইলাকান্দি। তিনিটা সমষ্টিত কংগ্ৰেছ AIUDFে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰকাশ কৰে। 12 দলক 4খন, অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাক 2খন আসন এৰি দিয়া হৈছে। মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত হৈছেহি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত। গুৱাহাটী বৰঝাৰ বিমানবন্দৰত পত্নী জয়শ্ৰী মহন্তৰ সৈতে নিশা 8:50 উপস্থিত হয়হি প্ৰফুল্ল কুমাৰ মহন্ত। শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল মহন্তক। এতিয়া সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ইপিনে বৰহমপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ টিকট কৰ্তন কৰি BJPৰ জিতু গোস্বামীক প্ৰাৰ্থিত্ব দিয়াৰ পাছতে পুনৰ অসম গণ পৰিষদৰ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে থিয় দিব প্ৰফুল্ল কুমাৰ মহন্ত। সূত্ৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই। মুঠ 15টা সমষ্টিত অসম গণ পৰিষদে প্ৰগতিশীল প্ৰাৰ্থী হিচাপে থিয় কৰাব বুলি চৰ্চা চলি আছে যদিও কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতাত চামিল হ'লে 3খন আসনৰ পৰা প্ৰাৰ্থী হিচাপে থিয় কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা হ'ব পাৰে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত লুৰিণজ্যোতি গগৈৰ সৈতে বৈঠকত মিলিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। যোৱাকালি সন্ধিয়া অসম জাতীয় পৰিষদে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল যদিও সলনি কৰিছে সিদ্ধান্ত। আজি নিশাহে সংবাদমেল যোগে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দীপলিনা ডেকাৰ প্ৰাৰ্থিত্ব নিশ্চিত হয় যদিও তেন্তে কোন সমষ্টিৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।